নমস্কাৰ, মোৰ কলমৰ কথা চেনেলত আপোনালোকৰ সকলোৰে আকৌ এবাৰ আন্তৰিক স্বাগতম। আজি আপোনালোকৰ ওচৰত এজনী ন্যায় বিচাৰি ফুৰা ছোৱালীৰ গল্প দাঙি ধৰিছোঁ। তেতিয়াহ'লে আহক আমি শুনো। গল্পৰ নাম বিচাৰ লাগে। ছোৱালীজনীৰ সম্পূৰ্ণ গা পচিব ধৰিছে। বাৰ্ণ ইউনিটত দুৰ্গন্ধ বিয়পি পৰিছে। আনকি চাৰ্জিকেল ৱাৰ্ডৰো আধা অংশ দুৰ্গন্ধেৰে ভৰি গৈছে। কোনেও ছোৱালীজনীৰ ওচৰত যাব পৰা নাই। ডাক্তৰ আৰু নাৰ্ছসকলৰো মুখ বান্ধি থোৱা আছে। আজি 3 দিন ধৰি ছোৱালীজনী অচেতন অৱস্থাত পৰি আছে। তাইৰ একমাত্ৰ 5 বছৰীয়া কন্যাই আৰক্ষীক খবৰ দি কৈছিল তাইৰ দেউতা, আইতা আৰু পেহীয়ে কিদৰে তাইৰ মাকক জ্বলাই হত্যা কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে ছোৱালীজনীৰ শাহুৱেক আৰু ননদক গ্ৰেপ্তাৰ কৰিছে। স্বামী পলাতক। ছোৱালীজনীৰ আত্মীয় পৰিজন, ওচৰ চুবুৰীয়া, ছোৱালীজনীৰ মাক, দেউতাক আৰু ককায়েক সকলোৱে বিচাৰে ছোৱালীজনীৰ যোনে এনেকুৱা অৱস্থা কৰিলে তেওঁলোকৰ কঠোৰ শাস্তি হওক। ছোৱালীজনীৰ মাক বাৰে বাৰে অজ্ঞান হৈ পৰিছে। ছোৱালীজনীৰ গাত ইমানেই পচন ধৰিছে যে সকলোৱে আৰক্ষীৰ ওচৰত ন্যায় বিচাৰিছে। 5 দিনৰ মূৰত কিছু সময়ৰ কাৰণে ছোৱালীজনী চেতনা ঘূৰাই পালে। জ্ঞান অহাৰ লগে লগে আৰক্ষীসকল লৰালৰিকৈ তাইৰ ওচৰলৈ যায় আৰু তাইক প্ৰশ্ন কৰে, তোমাৰ এই অৱস্থাৰ কাৰণে কোন কোন দায়ী? ছোৱালীজনী অতি কষ্ট কৰি কয়, তাইৰ শ্বশুৰ ঘৰৰ সকলো মানুহ অৱশ্যেই দায়ী, কিন্তু আটাইতকৈ বেছি দোষী তাইৰ নিজৰ ঘৰৰ মানুহ। এই কথা শুনি সকলো স্তম্ভিত হৈ পৰিল। ছোৱালীজনীৰ মাক কান্দোনত ভাঙি পৰিল। তাই পানী বিচাৰিব ধৰিলে। এচামুচ পানী খাই তাই একেবাৰে পৃথিৱীখন এৰি গুচি গ'ল। ছোৱালীজনীৰ ঘৰৰ মানুহবোৰে বুজিব পৰা নাছিল কিয় তেওঁলোকক তাই দোষী বুলি ক'লে। কোনো প্ৰমাণ নোপোৱাৰ বাবে আৰক্ষীয়েও তাইৰ ঘৰৰ কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। আজি ছোৱালীজনীৰ 3 দিনৰ শ্ৰাদ্ধ। আত্মীয় পৰিজন, ওচৰ চুবুৰীয়া সকলোৱে আহি শোক প্ৰকাশ কৰিছে। লাহে লাহে সন্ধিয়া হৈ আহিল। সকলো মানুহ গুচি গ'ল। তাইৰ মা, দেউতা আৰু ককায়েকে ছোৱালীজনীৰ ফটোৰ ওচৰত বহি আছে। হঠাৎ সম্পূৰ্ণ ঘৰ ধোঁৱাৰে ভৰ্তি হৈ গ'ল। তাইৰ মাকে দেখিলে কোনোবা এজন আগুৱাই আহি সুধিলে, মা, কিয় কান্দিছা? সকলোৱে সিফালে চাই দেখিলে তেওঁলোকৰ ছোৱালী। তাইৰ মাকে দুহাত আগবঢ়াই মাতিলে, আহ মা, মোৰ বুকুত আহ। ছোৱালীজনীয়ে ক'লে, তোমালোক সকলোৱে কিয় কান্দিছা? তোমালোকৰতো সুখী হ'ব লাগিছিল। তোমালোকেতো এইটোৱেই বিচাৰিছিলা। মনত আছে দেউতা, যেতিয়া প্ৰথম মোৰ শ্বশুৰ ঘৰত অশান্তি হৈছিল তেতিয়া তুমি কি কৰিছিলা? এওঁলোকক একো নোকোৱাকৈ মোৰ দোষ দিছিলা আৰু মোক মনে মনে কৈছিলা ছোৱালী মানুহৰ সকলো মানি ল'ব লাগে। মনত আছে সেই দিনবিলাক? তেওঁলোকে যেতিয়া মোক ৰাস্তাৰ মাজত মাৰি মোৰ ছোৱালীক মোৰ পৰা কাঢ়ি লৈ মোক ঘৰৰ পৰা উলিয়াই দিছিল, তোমালোকে মোক লৈ গৈ সুস্থ কৰি এওঁলোকৰ হাত ভৰিত ধৰি মোক পঠিয়াই দিছিলা। হয়, তোমালোকে মোক অভাৱ বুজিব দিয়া নাই। বস্তুৰ ওপৰত বস্তু, টকা, গহনা সকলো দিছিলা। মনত আছে দেউতা, মই যেতিয়া কৈছিলোঁ, দেউতা মই আৰু এই অত্যাচাৰ সহ্য কৰিব পৰা নাই, তুমি কৈছিলা মই পুলিচ কেছো কৰিব নোৱাৰিম, উকিলো ল'ব নোৱাৰিম, তাতেই মানি লৈ থাকিব লাগিব। আজি মোৰ মৃত্যুত তুমি সুখী হ'ব পাৰিছানে দেউতা? মা, তোমাৰ মনত আছেনে মই যেতিয়া কৈছিলোঁ তোমালোকৰ জোৱাইৰ বেলেগৰ লগত সম্বন্ধ আছে, তুমি কৈছিলা পুৰুষ মানুহ এইবিলাক অলপ কৰেই, তোকতো কোনো অভাৱ দিয়া নাই। কৈছিলা ছোৱালী বিয়া হৈ স্বামীৰ ঘৰত যায় আৰু তাৰ পিছত একেবাৰে চিতাত শেষ যাত্ৰা হয়, এইটোৱেই নিয়ম। মোৰ ক্ষেত্ৰতো একেই ঘটিছে। তেতিয়াহ'লে তুমি কিয় কান্দিছা? দাদা, তোৰ মনত আছেনে মই যেতিয়া ঘৰত গৈ এমাহ থাকিছিলোঁ, তই মোৰ লগত কেনে ব্যৱহাৰ কৰিছিলি? ভাবিছিলি তোৰ সুখৰ সংসাৰৰ বোজা হৈ ৰ'ম। আজিতো মই কাৰো বোজা নহয়, তেনেহ'লে কান্দিছ কিয়? মোৰ মৃত্যুৰ কাৰণে তহঁত দায়ী নহয়। তহঁতে কোনেও মোক বাচি থাকিব দিয়া নাই। বাৰে বাৰে যেতিয়া তহঁতৰ ওচৰলৈ দৌৰি গৈছিলোঁ, তহঁতে মোক মৃত্যুৰ ফালে ঠেলি দিছ। দেউতাই কৈছিল মই যদি তহঁতৰ ওচৰত গৈ থাকোঁ তহঁতৰ সন্মান নষ্ট হ'ব। দেউতা,
আপোনাৰ সন্মান নষ্ট হোৱা নাই আৰু কোনো দিন মই ঘৰত নাযাওঁ। আচলতে তোমালোকে সমাজ লৈ থাকা, সমাজে কি ক'ব? পাৰিব তোমালোকৰ সমাজে মোক তোমালোকৰ ওচৰত ঘূৰাই দিবলৈ? মই সমাজক কৈছোঁ, জীয়াই থাকোঁতেই ছোৱালীৰ ওচৰত আহি থিয় হওক। মৰি গ'লে ক'ব, বেচেৰি বহুত ভাল ছোৱালী আছিল, বহুত চেষ্টা কৰিছিল সংসাৰ কৰাৰ, কিন্তু নোৱাৰিলে। তোমালোকে সকলোৱে মোৰ হত্যাৰ ন্যায় বিচাৰিছা। ক'ব পাৰিবা প্ৰকৃত দোষী কোন? প্ৰথম দোষীটো ছোৱালীৰ নিজৰ ঘৰৰ। তেওঁলোকেতো বাচি থকা ছোৱালীজনীকেই মাৰি পেলায়। শেষ কামটোহে স্বামীৰ ঘৰৰ মানুহে কৰে। মই জানিব বিচাৰিছোঁ, বিচাৰ কাৰ হোৱা উচিত? এই কথা কৈ ছোৱালীজনী ধোঁৱাত মিহলি হৈ গ'ল। সকলোৱে নিজৰ দুখ বুজি পালে। ধন্যবাদ। কলমত তনুশ্ৰী পাল আৰু ভাৱানুবাদ আৰু কণ্ঠ মই সুদীপ্তা দে। আপোনালোকৰ গল্পটো কেনে লাগিছে কমেণ্ট বক্সত জনাব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।